Aina, aina, amulena, kuasa kunde sipona mai dunia. Aina, aina, amulena, kuasa kunde sipona mai dunia. একচুৱেলি মই লিখা গান আছিলে তেওঁ নিজে লিখা গান আৰু নিজে সুৰ গোৱা গান আছিলে নিজে সুৰ গোৱা গান মই যেনিবা ট্ৰাই কৰি চাওঁ মাজে মাজে ভুলে শুদ্ধ এই বহুত সৰু থকা অৱস্থাৰ পৰা মই তাইক পাইছোঁ আৰু যেতিয়া পাইছিলোঁ তেতিয়া মই নিজে ষ্টুডেণ্ট আছিলোঁ মই গুৱাহাটীতে পঢ়িছিলোঁ আৰু মই তাইক ক্লাছো কৰিছিলোঁ কিন্তু কথা হ'ল কি তেতিয়া লগ পোৱা অৱস্থাত আমাৰ মাজত যিখিনি হৈ গ'ল ভাল পোৱা সেই সময়ততো ধৰা তোমাৰ বিয়া বাৰু কথা চিন্তা কৰিবলৈ মই নিজে আনএমপ্লয়ড আছিলোঁ ষ্টুডেণ্ট আছিলোঁ আৰু তাই নিজেও সৰু আছিলে মোৰ কাৰণে ডাঙৰ চেলেঞ্জ আছিলে কি মই নিজক ইষ্টাব্লিছ কৰাটো মোৰ কাৰণে ডাঙৰ চেলেঞ্জ আছিলে এটা খুব জব বিচাৰিবৰ কাৰণে মাথা মাৰিলোঁ আৰু মই পালোঁ গুৱাহাটীৰ থ্ৰু হৈ পেলাই মই কলিকতা গুচি গ'লোঁ 2006 পৰা 11লৈকে মই কলিকতাত থাকিলোঁ তাতে মই মোৰ কেৰিয়াৰ ষ্টাৰ্ট কৰা আৰু যেতিয়া জবটো পাইছোঁ তেতিয়াহে ধৰা তোমাৰ অকণমান মনত কিবা এটা সাহস আহিছে আৰু যে মই তাইক লৈ যিখিনি ভাবিছিলোঁ হয়তো মই এটা সময় গৈ পেলাই সঁচা কৰিব পাৰিম অহাও আগৰ পৰাই আহি আছে আৰু তেতিয়া ছোৱালীয়ে ল'ৰাই যেতিয়া মনৰ হেৰি হ'ল তেতিয়া ল'ৰাই আমাক বৰ্তাকে মোকে সুধিলে যে ছোৱালী মইহে বিয়া কৰাম বৰ্তাকে মই ক'লোঁ যে ঠিকে আছে যদি ভগৱানে মিলাই তোমালোকৰ লগতে তেতিয়াহ'লে তোমাৰ লগতে হ'ব আৰু সেইটোৱে ক'লোঁ আমি দুজনে মোৰ ককাই আৰু মই তাক হাৰ্ডলি মনৰ পৰা বিচাৰিছোঁ আচলতে ত' তেতিয়া এনেকুৱা এটা চিটুৱেশ্যন হৈছিলে মই কিবা এষাৰ মোৰ মাক ঘৰত ক'ব পৰাকৈ মই ডাঙৰ হোৱা নাই যে মই ভাল পাব লৈছোঁ বাৰ অলপ মোৰ ৰিলেশ্যন এটা ঘটিছে মই অলপ বিয়া হওঁ তেনেকুৱা এটা ঘটনা ক'ব পৰা হোৱা নাছিলে আৰু সেইটো এটা ষ্টেবলিছো নাছিলে আৰু বহুত ষ্ট্ৰাগল কৰিলে মই চকুৰ আগত দেখা পাইছিলোঁ যে কিমান ষ্ট্ৰাগল কৰিছিলে কিন্তু সেই সময়ত মই বহুত দিনলৈকে তেওঁক মিছ কৰিছিলোঁ এবছৰমান এবছৰমান সময় মই তাইক দেখাও পোৱা নাছিলোঁ গুচি গৈছিলে আৰু একেবাৰে ষ্ট্ৰাগল হয় সম্পূৰ্ণ চেঞ্জ হয় আৰু হাতত বহুত টোপোলা লৈ মামা ঘৰলৈ আহিছিলে মোক বহুত গিফ্ট দিছিলে এতিয়া নাই সেই গিফ্টটো এইটো মোৰ ছেকেণ্ড ঘড়ী আৰু ইয়াৰ আগত ফাৰ্ষ্ট এটা মোলৈ ঘড়ী লৈ আহিছিলে আৰু এখন শাৰী গিফ্ট কৰিছিলে আৰু ঘৰৰ প্ৰত্যেকলৈকে তেনেকৈ তেওঁ গিফ্ট লৈ আহিছে তেতিয়া মনত বহুত তৃপ্তি মানে যে মই কিবা এটা লাইফত কৰিলোঁ আৰু কৰি ইয়াৰ মাজত গিফ্ট কৰি পাইছোঁ তাহাঁতে বহুত ডাঙৰ ফূৰ্তি পাইছিলে গিফ্টটো লাগিলে সৰুৱে হওক কিন্তু বহুত ডাঙৰ মানে ছাকচেছ সেইটো মোৰ ভাল লাগিছে চ' আই এম চ' লাকি যে মই তেওঁৰ লগত সংসাৰ কৰিবলৈ লৈছোঁ ল'ৰা কলেজৰ দিনৰ পৰা চিনি পাওঁ আৰু ভাল ল'ৰা আহি ছোৱালীও কলেজৰ দিনৰ পৰা চিনাকি দুটাৰ মাজত বুজাবুজিৰ মাজত আমাৰ বিয়াখন আগবাঢ়িলে তেখেতসকলৰ ঘৰৰ মানুহৰ সৈতেও আমাৰ আলোচনা হ'ল আগবাঢ়িছে পৰিয়াল দুটা আগবাঢ়িছোঁ আৰু এতিয়া বিয়াখন আগবাঢ়ি হেৰি কৰিছে যা যোগাৰ কৰি আছোঁ আৰু বিয়াখন তেওঁলোকৰ মাক দেউতাকে মোক যিটো মৰম কৰে সেইটোত কিন্তু কোনো ধৰণৰ স্বাৰ্থ নাছিলে তাৰমানে এই যদি ছোৱালী নহয় পেলাই ল'ৰাও হেঁতেন মোক সেই একেধৰণেই মৰম কৰিলেহেঁতেন সেইটোত কোনো ধৰণৰ সন্দেহ নাই মানে মোক একেবাৰে একদম ঘৰৰ ল'ৰা নিচিনাকৈ ৰাখে মানে তেনেকৈ প্ৰতিপাল কৰে যত্ন কৰে তাত কোনো ধৰণৰ বেলেগ হেৰি নাই যে ছোৱালী এজনী আছে সেইকাৰণে মৰম কৰিছোঁ তেনে কোনো কথা নাই আৰু যদি তাই ছোৱালী নহয় পেলাই ল'ৰা হ'লহেঁতেন তেতিয়াও মোক সেই একেখিনিয়ে মৰম কৰিলেহেঁতেন কিন্তু মই নিজৰ কেৰিয়াৰটো বনোৱাৰ ক্ষেত্ৰত এখন ঘৰৰ ভূমিকা ঢেৰ আছে আজি মানে পৰিয়ালটো যেন মোক লৈ পেলাইহে সম্পূৰ্ণ হয় তেনেকুৱা ধৰণৰ আজিলৈকে সেইটোৱে চলি আহিছে মই তাত কলিকতাত থকা তাৰ পৰা বহুত দিনৰ মই ছুটীলৈ ইয়ালৈ অহা যেতিয়া মই ইয়ালৈ আহোঁ গধূলি পৰত এইফালেদি মানে ট্ৰেইন এখন পাৰ হৈ যায় মই যেতিয়া ছুটীলৈ আহোঁতেতো মই বহুত ফূৰ্তিলৈ আহোঁ কিন্তু আহি পেলাই যেতিয়া ঘূৰি যাবৰ সময় হয় সেই সময়ছোৱাতে ট্ৰেইনৰ শব্দটোৱে মোক বহুত ট্ৰমেটাইজ কৰি ৰাখিলে মানে মই সেই কেৰিয়াৰটোত বহুত ট্ৰেইনৰ শব্দটোলৈ পঢ়িলোঁ কেলৈ শব্দটো শুনা মানে মোক ঘূৰি যাব সময় হ'ল আৰু ইমান দিন আছে সেইটোৱে মোক বহুত মানে অত্যাচাৰ কৰিলে মোৰ ওপৰত
চ' তাৰপিছত মই বহুত ভয় খাবলৈ লৈছিলোঁ মানে ট্ৰেইনৰ শব্দটো গৈ পেলাই সেইটো শুনিলে যে ঘূৰি যোৱা দিনবোৰ আহিব যিমানখিনি বন্ধু বান্ধৱ আছে কাৰণ আজিৰ পৰা 12 বছৰ আগত যিখিনিয়ে জানিছিলে আজি 12 বছৰ পিছত যেতিয়া মই সিহঁতক বিয়াৰ নিমন্ত্ৰণি দিছোঁ সিহঁতি সেই কথাটো কিন্তু চবচে আছোঁ বোলে তই ইমান উদণ্ড টাইপৰ এনেকুৱা ধৰণৰ উৎপতীয়া টাইপৰ ল'ৰা আৰু তহঁতি অন্ততঃ নিজৰ ৰিলেশ্যনটোক যে ইমান 12 বছৰে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখি আজি বিয়াত বহিবলৈ লৈছে সেই কথাটো কিন্তু আমি চবেই খুব সুখী হৈছোঁ খুব আনন্দিত সেই কথাটো কিন্তু কয় এই কথাটোক লৈ ময়ো বহুত গৌৰৱবোধ কৰোঁ তাইও মোৰ লগত আজি 12 বছৰ আপ ডাউন গোটেইখিনি মুখামুখি হৈ মোৰ লগত সমানে সমানে থিয় হৈ থাকিলে আৰু ভৱিষ্যতেও যাতে তাই তেনেধৰণে মোৰ সৈতে থিয় হৈ থাকক সেইটো মই বিচাৰোঁ আৰু মই যথেষ্ট সুখী তাইক পায় আৰু তেনেধৰণে কৰাই থাকিব খোজোঁ মাজে মাজে কাজিয়া পেচাল কৰে দন্দুৰি হয় আজিকালি দন্দুৰি হ'ল আগতে ঠিক আছিলে মানে সৰুতে মানে অলপ নিমাখিত আছিলে মই যিটো কওঁ সেইটোৱে আৰু যেনেকৈ কওঁ তেনেকৈ থেংক ইউ তুমি ইমান বছৰ মোক লগ দিয়াৰ কাৰণে এণ্ড আহি থকা গোটেই জীৱনৰ প্ৰতিটো দিন যাতে তুমি মোৰ লগত থাকা এণ্ড আই প্ৰমিছ মই তুমি তোমাৰ প্ৰতিটো সপোন তুমি মোৰ লগত যি ধৰণে জীৱনটো কটাব খোজা সেই সকলোখিনি যাতে মই সঁচা কৰিব পাৰোঁ মোৰ সাধ্য অনুযায়ী কাৰণ মই কিমানৰ মানুহটো জানাই সেই অনুসৰিয়ে মই তোমাৰ সপোনখিনি সঁচা কৰাত মই সহায় কৰিব পাৰিম আৰু খাদ্যৰ ভিতৰত থকা সকলোখিনিয়ে মই তোমাৰ কাৰণে কৰিছোঁ তোমাক খুওৱা পিন্ধোৱা আৰু সযতনে ৰখা সেই মৰম কৰা সেই গোটেইখিনি কাম যাতে মই ভালদৰে কৰি যাম Same promise. ডিপ্ল'মেটিক প্ৰমিছ Same promise. ক'বলৈ একো নাই So, মই প্ৰমিছ কৰিছোঁ যে লাইফত যদি কেতিয়াবা সংঘৰ্ষ আহে আৰু কেতিয়াবা আপ ডাউন আহি থাকে কেতিয়াবা ডাউনো হয় চাপ দিম মানে খং দিম আৰু যদি আপো হয় তেতিয়াও খং দিম যদি খুব দুখ প্ৰতিটো মুহূৰ্ততে খং লাগিম বিয়াত থাকিবা সকলো দেই তোমাক থাকিব লাগিব আকৌ আৰু ৰাতি দৰা গছিব লাগিব কথা কৈছে এনজয় কৰিব লাগিব নাচিব লাগিব অলপ আৰু বিশেষ একো আইটেম বনাওঁ বাক ছাৰপ্ৰাইজ দিব লাগিব হাই মই পাইছিলে হা তোমাৰ কথাই পাতিছিলা হা তোৰ কথা কি পাতিছিলি পাতিছিলোঁ আৰু কিবা কি তোক নক'লে মোৰ কথা কি পাতিছিলি নকওঁ যা এতিয়া মই আহিলে মোৰ কথা কোৱা নাই যে মোৰ কথা আমি এইটো চিক্ৰেট পাতি আছোঁ এইটো ক'ব নোৱাৰি ন ক'ব নোৱাৰি আজি নিক নেম এটা উলিয়াই দিওঁ আৰু এইবিলাকত মোৰ নিকনেম কলি 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 বেয়া লাগিব বিয়া আমাৰ যদি কয় না বিয়া হ'ব আমি একেলগে কিমান ঘূৰি গৈছিলোঁ ন তাই বা যদিও তাই মানে এনেকুৱা একদম ফ্ৰেণ্ডৰ নিচিনা তাই আমি মাজত মানে একো একদম চিক্ৰেট নাথাকে মানে আমি একদম ফুৰিবলৈ যাওঁ একেলগে বৰমা নাথাকিলে আকৌ মোক ফোন কৰে তাইৰ লগত থাকিবলৈ আহোঁ ফুৰোঁ দুজনী ফুচকা খাওঁ কি খাওঁ আকৌ অসমৰ ওচৰত খাবলৈ যাওঁ প্ৰগ্ৰেম হওক য'ত তাই লগ ধৰে একেলগে যাওঁ এতিয়া বেয়া লাগিব আৰু এতিয়া মই লগ নাপাম ন ঠাইলৈ বেলেগত নিব লাগিব তোমাৰ হাজবেণ্ডৰ ঘৰ কাৰোবাক লৈ যাবা আৰু তেতিয়া তাৰ ভণ্টি চণ্টি আছে যদি একো নাই মই যেতিয়া মোৰ মা ঘৰত আহি আকৌ তোকে লগ ল'ম মুক্তি নলং নধৰি ক'লেতো কিবা এটা আনিবলৈ ক'লে নানো বুলি কয় কিবা এটা আনিবলৈকে নানো বুলি কয় আচ্ছা তাইৰ মোৰ লগত এটা গেট আছে তাৰ গেটটো হৈছে কি মই যেতিয়া বাজাৰত ওলাই যাওঁ সি মোক ফোন কৰি কয় বা মোলৈ কিবা এটা লৈ আহিবি আৰু বাচ্ছা যদি মই ৰাস্তাটো ভুলকৈ আহোঁ যে সেইটো ৰাস্তাত বজাৰখন নাপায় বা মিঠাই দোকানখন নাথাকে তেতিয়া সি মোক কয় তই মোলৈ নানিলি সেইটো এটা জেদ ধৰে ত' তেতিয়া মোলৈ ফোন পাতি থাকে আৰু যদি সেই বস্তুটো মই তালৈ আনি দিওঁ আৰু তেতিয়া সি বহুত ভাল পায় মই যিটোকে কওঁ সি সেইটোকে কৰিবলৈ বাধ্য হৈ যায় মানে যিটো কৰিব নালাগে সি সেইটো উপচি কৰিবলৈ বাধ্য হৈ যায় মানে তাক খুচ কৰিলে চব মানে মই পাই যাওঁ আৰু সেয়া আমি একেলগে যে শ্বিলং গৈছিলোঁ ন শ্বিলঙত একেবাৰে ফূৰ্তি একেবাৰে ইক' পাৰ্কত যে খেলিছিলোঁগৈ গৈ গোটেইকেইটা যে নহ'লে মানে আমি গান গাই থাকোঁ আমি ঘৰত দুইজনী তাই মোক ক'ব যে বৰবা আজি আমাৰ ঘৰত আহিছে যেতিয়া মোবাইলটো মই উলিয়াই লৈছোঁ আৰু দেই ষ্টাৰ মেকাৰটো অন কৰি দুইজনীয়ে কম্ব কৰি গান গাম আজি ত' তাই মই সদায় গান গাওঁ আৰু হয়তো এইটো চান্স নাহিব আৰু এনেকৈ মোৰ জীৱন যাতে ভাল হয় তাৰে আশা কৰিলোঁ হেপী মেৰিড লাইফ হেপী মেৰিড লাইফ কিবা লাগিব লাভ ইউ টু
এয়া মোৰ ফ্ৰেণ্ড পৰি হয় আৰু এয়া মোৰ ফ্ৰেণ্ড অনামিকা হয়। আমি তিনিজনী একচুৱেলি বহুত সৰুৰ পৰাই মানে একো নজনা হোৱাৰ পৰা আমি একেলগে ফ্ৰেণ্ডশ্বিপ হয়। যিটো ফ্ৰেণ্ডশ্বিপ কি আচলতে আমি বুজি নাপাওঁ, তেতিয়াৰ পৰা আমি ফ্ৰেণ্ডশ্বিপ হয়। আৰু আমাৰ কিছুমান মেমৰি আছে যিবোৰ আমি লাইফত কেতিয়াও পাহৰিব নোৱাৰোঁ। তাৰপিছত কিছুমান পৰিৰ লগত জড়িত হৈ আছে, কিছুমান অনামিকাৰ লগত জড়িত হৈ আছে। আৰু পৰি মই ক্লাছ 5ৰ পৰা আধা সময়লৈকেহে পালোঁ, কিন্তু সেই যি 2 বছৰ বা 3 বছৰ পাইছিলোঁ সেইখিনি মই কেতিয়াও মুচিব নোৱাৰোঁ মোৰ লাইফৰ পৰা। এণ্ড অনামিকাক মই যেতিয়া পাইছোঁ তাইক মই ক্লাছ 7ৰ পৰা পাইছোঁ। আৰু হাই ছেকেণ্ডেৰীলৈকে আমি দুজনী একেলগে আছিলোঁ। মাজত অলপমান গেপিং আহিছিলে, তথাপিতো আমাৰ এই বন্ধুত্বটো সদায় থাকি গ'ল। আৰু সেই তেনেকৈ আজিও আমি এনেকৈ লগ খাইছোঁ। আমি গোটেইকেইজনী আজি ফুৰিবলৈ ওলাই আহিছোঁ অকণমান, অলপ মন চন ভাল লাগক বুলি। কাৰণ বিয়াৰ আগত এইটো হয়তো মোৰ লাষ্ট তেওঁলোকৰ লগত মানে এটা মানে কি ক'ম, ছোৱালী জীৱনৰ সিহঁতি অলপ সংসাৰত বিবাহ পাশত আবদ্ধ হ'ল, কিন্তু মই এতিয়ালৈকে হোৱা নাই। সিহঁতৰ পৰা এক্সপিৰিয়েঞ্চখিনি ল'ম আৰু শিকাব লাগিব যিহেতু জিমদাৰটো আমি আগৰ পৰাই চিনিয়েই পাওঁ। মই যেতিয়া প্ৰথম স্কুললৈ আহিছিলোঁ ক্লাছ 5ত, তেতিয়া মোৰ মনটো বেছি ভাল নাছিলে, মই অলপ কান্দিছিলোঁ। তেতিয়া মই তাইক লগ পাইছিলোঁ স্কুলতে। তেতিয়া লগ পাই একেদিনাই আমি বহুতখিনি কথা মনৰ কথাখিনি পাতি লৈছিলোঁ আৰু একেদিনা আমাৰ বেষ্ট ফ্ৰেণ্ড হিচাপে আমি মনত ভাবি লৈছিলোঁ। আৰু সেইদিনাৰ পৰা আমি মানে একেখন বেঞ্চতে বহোঁ, আমাৰ চইচ একে আছিলে বাছ। আৰু স্কুলৰ মানে টিচাৰসকলেও জানিছিলে যে আমাৰ মাজত যদি কেতিয়াবা বিবাদটো হয়, মানে কাজিয়া পেচাল হয়, তেতিয়া মানে তেওঁলোকে আমাক অলপ সহায় কৰিছিলে যে তুমি ইহঁতে এইটো কিয় কৰিছা বা তাইক কিয় নামাতা, তেনেকুৱা হয়। প্ৰায় আমাৰ মাজত মানে বহুতখিনি মিল আছিলে। তাৰপাছত যেতিয়া তাই জেঠায়েকৰ ডাঙৰজন ল'ৰাৰ সৈতে আমাৰ মানে প্ৰথম চিনাকি হৈছিলে, আমি ইয়াতে চিনাকি হৈছিলোঁ। তাৰপাছত মই এতিয়া বৰ্তমান তাই বৌ হৈ আছোঁ। তাই মোৰ বৌ হয়, মোৰ ফ্ৰেণ্ড হয়, তাই মোৰ ফ্ৰেণ্ডো হয়, বৌ হয়, কিন্তু দুটা ৰিলেশ্যনে মই বৰ্তমান এতিয়া জীয়াই ৰাখিছোঁ। বাকী এতিয়া অন্তিম সময়, তাইক লাষ্ট আজিয়ে মই লগ পাইছোঁ আৰু আজিৰ পৰা হয়তো পাম আৰু ৰিলেশ্যন যিহেতু আছেই জেঠাইকৰ সৈতে, বা আমাৰ ঘৰলৈ আজাৰ হ'ব বা মোৰো থাকিবগৈ। আমি 7ত দুজনীকে পাইছিলোঁ, একেলগে খাই গ'ল। তাৰপৰা একে লগৰ আৰু তাৰপিছত তোৰ লগত হেৰি হৈছিলে, গেপ হৈছিলে মানে কি আৰু হেৰি বেলেগ স্কুল গৈছিলি যে, তাই মোৰ একেলগে থাকিলে। আমি দুজনী একেলগেই বহোঁ, দুজনী 10লৈকে একেলগে বহিলোঁ দুজনী। অকণমান তাই জেদি হয় মোতকে। মই যদি 1 মাৰ্কছ বেছিকে পাওঁ, তাই মোৰ পৰা খং উঠে বহিখন ফালি দিয়ে। সিমানলৈকে তাই মোৰ শত্ৰু হয়। আৰু এটা বেয়া অভ্যাসে আছিলে, ভাল চাগে নকওঁ যে আজি আমি একেলগে আছো, ইমান শত্ৰুতা আমাৰ মাজত, তথাপিতো আমি ফ্ৰেণ্ড জীয়াই ৰাখিছোঁ যে। তাইও বিয়া হৈ গ'ল দূৰলৈ, আৰু তাই বা মোৰ ঘৰতে বিয়া হৈছে। ঘৰত মানে মোৰ জেঠাইৰ ল'ৰালে বিয়া হৈছে। আৰু আমাৰ বহুত ফ্ৰেণ্ড আছিলে। এতিয়া বৰ্তমান সিহঁতি আমাৰ একেলগে আজি গোট খাব পৰা নগ'লে। তাৰে দেৱযানী, প্ৰিয়াক্ষী আৰু চুমি, আশা, মালা, পূৰ্ণিমা, আমি এনেকৈ ফ্ৰেণ্ড হয়। সিহঁতি আজি নাই বৰ্তমান। চ' মিছ কৰিছোঁ চবকে, কাৰণ আজি এই সময়কণত যদি লগ পালোহেঁতেন বহুতেই ভাল লাগিলে। লৱজিত মোৰ ফাৰ্ষ্ট লাভ হয়, আৰু ফাৰ্ষ্ট লাভ আজি এতিয়া লাষ্ট লাভ, তেওঁৰ লগতে বিবাহ। সকলো মানে তেওঁৰ ওপৰতেই মই সকলো এৰি দিছোঁ, আৰু সেয়াই আমাৰ জীৱনৰ আৰম্ভণি শেষ। আৰু যেতিয়া মই তাৰ লগত কিবা এটা লাগে খুটুককৈ, মই গৈ অনামিকাক লগাওঁগৈ যে আজি এইটো হৈছিলে, এনেকুৱা কৰিলে, আজি মোক গালি পাৰিলে। চ' তাই মোক কয় আৰু দেন তই চাগে তাক ভাল পাওঁ, সেইকাৰণে তই তেনেকুৱা কথা কওঁ। তেনেকুৱা কিছুমান মেমৰি আছে আমাৰ মাজত। আমাৰ ফ্ৰেণ্ডশ্বিপ আৰু আমাৰ এই ৰিলেশ্যনশ্বিপটো সদায় যাতে জীয়াই থাকে। মই যদিও তহঁতৰ পৰা দূৰত যাম, যাতে সদায় মই তহঁতক লগ পাওঁ, সেয়াই বছ। আগন্তুক দিনকেইটা তহঁতৰ যাতে খুব মিলেৰে যায় আৰু খুব ধুনীয়া হয় সংসাৰখন, তাৰে কামনা আমাৰ।
चढ़े आओ सखियों नी वेड़ा सजया हाँ मेरा सजना मिले आ सजना मिलन वधाइया नी सजन डोली लेके आना नी वेड़ा सजया मेरा सजना मिले आ सजना मिले आ सजना मिले आ दिन शगना दा चढ़े आओ सखियों नी वेड़ा सजया हाँ मेरा सजना मिले आ सजना मिलन वधाइया नी सजन डोली लेके आना नी मेरा सजना टोलना वे रंजन माही टोलना वे हीर जोगनी टोलना वे तू मेरा नसीबा टोलना वे मैं जुगनी तेरी टोलना जावा ना मैं बिन शहनाइया सतरंगी रूबाइया सुना जा तू अर जाइया जावा ना मैं बिन शहनाइया सतरंगी रूबाइया सुना जा तू अर जाइया शामिया ना सजावा डोली लेके मैं आवा आतिशबाजी करा के तेनू लेके मैं जावा Heart, cover your tracks. The blood that you spill will wash what you lack. Sew up your wounds and test out your engine. Give it some room.